হে এনেকৈ চাউণ্ডবোৰ ওলাই যেতিয়া নেকি USB পিনটোত ন চি টাইপৰ কেবুলডাল ভৰাই দিয়া হয়। দুষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিয়া অসমৰ ক্ৰাছ আকৌ এইজনী বোলে অসমৰ ক্ৰাছ নহয় মানে Are you comedy me? যি কি নহওক ক্ৰাছটো বাৰু এই হয়, খালি মানুহৰ নহয়, সৰু সৰু গৰু ছাগলী পোৱালীবোৰৰ। मगर क्यों? কাৰণ গৰু ছাগলী পোৱালীবোৰে গাখীৰ খাই ভাল পায় আৰু এইজনীতো ক'বই নালাগে, চলতা ফিৰতা এটা গাখীৰৰ ফেক্টৰীয়েই। তোমালোকে ন নিজৰ লাইফত খকুৱা মানুহ বহুত দেখিছা, কিন্তু এইটো ন বহুত বেলেগেই লেভেল। যেনেকৈ ই খাইছে আৰু যেনেকৈ ই চেলেক্ট মাৰিছে ন, ইয়াক দেখিলেই গম পায় ই যে জন্মগত খকুৱা বুলি। হেৰৌ খকুৱা, সেইটো আইচক্ৰীম নহয় তই চেলেকি চেলেকি খাবলে। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। लेकिन মানে ইহঁতৰ ঘৰৰ মানুহে পঠাইছিল ফিজিক্স পঢ়িবলৈ আৰু ইহঁতে ইয়াত আহি কেমেষ্ট্ৰি বনাই আছে। হেই পূজা, চোৱা মই যেতিয়াৰ পৰা তুমি লেছবিয়ান বুলি গম পাইছোঁ, মই চুলিও দীঘল কৰিছোঁ, কাণো ফুটাইছোঁ, এতিয়া মই লিপষ্টিকো লগাম। চবটো কৰিলিয়েই, এতিয়া সেই মেইন বস্তুটো কাটিলি নে নাই? আৰু চা ভাই বা ভণ্টি, ভিডিঅ' ন তই বহুত মজা বনাও, কিন্তু আপলোডহে নকৰিবি। ল'ৰা গুণ একেবাৰে নাই, এতিয়াতো মোক ভাল পোৱা, মোৰ লগত চিপকি থাকা, আই লাভ ইউ। খেলা গোটেইজনী একেবাৰে চিট পখিলিয়ে। আৰু দাঁতকেইটাৰ কথানো কি ক'ম, আমাৰ বাৰীত চাফা কৰা গোটেই জেংকুৰখনেই। চাহ এইবোৰ কৰাৰ পিছত তোৰ ওচৰলৈ পূজা আহেনে নাহে মই নাজানো, কিন্তু বলীয়া কুকুৰ ধৰা গাড়ীখনে যদি তোক দেখা পায় ন, ডাইৰেক্ট উঠাই লৈ যাব। না এইটো ডান্সাৰ না এইটো লিপচিং, 100%ৰ ভিতৰত 99% ন এইটো থাৰ্কি হয়। ইহঁতে মাত্ৰ এটা কাৰণেই ৰখি আছে, সিহঁতৰ যদি লেগ পিচকেইটা কেনেবাকে বেলেগ বেলেগ হৈ যায়। আৰু সিহঁতেও ভালকৈ জানে নিজৰ টেলেণ্টটো কেনেকৈ দেখুৱাব লাগে, সেইটো কাৰণেইতো আজিকালি ৰিয়েল টেলেণ্টতকৈ ৰিল টেলেণ্টটো বেছি চলে। তোমালোকৰ স্কুল আৰু কলেজ লাইফত দেখি চাই চাগে ছোৱালীৰ পুকৰে পুকৰে ল'ৰা ঘূৰি ফুৰা, আৰু সেই ল'ৰাবোৰ তই জন্মৰ পৰা এনেকুৱা নে তোৰ পাছত কিবা কৰি মানসিক সন্তুলনটো হিলিলে? যদি তহঁতৰ ঘৰৰ মানুহে অকণমানো কণ্ট্ৰল কৰিলে হয় সেইদিনা, তেনেহ'লে কি গ'ল হয়? যোনে তোক এই ভিডিঅ'টোত মোবাইলটো ধৰি দিছে সি তোক কোৱা নাই নে তই যে বেহেনকাল বুলি? আজি ন মই এফালে যাব লাগে, কিন্তু মোৰ বেগটোৱে বিচাৰি পোৱা নাই, জানো কি হ'ল। ক'তনো এতিয়া বেগ পাম, কাৰণ বেগটোতো এতিয়া ই জাঙিয়া বনাই ল'লে। বেগটো যে বেঞ্চ টেবুল চাফা কৰাৰ বাহিৰেও এনেকুৱা কামত আহিব পাৰে বুলি মই আজিহে গম পালোঁ। আচ্ছা, মইতো কৈছোঁ স্কুলবোৰত ন ইউনিফৰ্ম পিন্ধাৰ সলনি এনেকৈ বেগ পিন্ধি যোৱা ইয়াৰ নিচিনা, কাৰণ কিতাপবোৰতো তোমালোকে এনেও নপঢ়া। হে এনেকৈ চাউণ্ডবোৰ ওলাই যেতিয়া নেকি USB পিনটোত ন চি টাইপৰ কেবুলডাল ভৰাই দিয়া হয়। দুষ্ট। তো বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছা দেন ছাবস্ক্ৰাইব কৰি ল'বা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।